নমস্কাৰ আপোনালোক সকলোলৈকে মোৰ আমি এটি পৰিয়ালৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো অকণমান ব্যতিক্ৰমী। কেনেকৈ আৰম্ভ কৰোঁ ক'বই পৰা নাই। আমি এনেকুৱা এখন দেশত বাস কৰোঁ য'ত নাৰীক আগস্থান দিয়া হয়, য'ত নাৰীৰ সুৰক্ষাৰ কথা কোৱা হয়, য'ত নাৰীক পূজা কৰা হয়, আৰু সেইখন দেশতে আজি নাৰী সুৰক্ষিত হয় জানো? আপোনাকেই কৈছোঁ। আপুনি ক'ব পাৰিব আজি আপোনাৰ পত্নী, আপোনাৰ ছোৱালী, আপোনাৰ বা ভণ্টি কোনোবা যদি ওলাই গৈছে ঘৰৰ পৰা বজাৰলৈ, কলেজলৈ, টিউশ্যনলৈ এটচেট্ৰা, তাই আহি সুৰক্ষিতভাৱে ঘৰ পাবহি? নোৱাৰে। ময়ো নোৱাৰে। আমি কি যুগত বাস কৰিছোঁ? ক'ত আছোঁ আমি ইমান তললৈ কেনেকৈ নামি যাব পাৰিছোঁ? কেনেকৈ ক'ম? মানুহে কয় বোলে ছোৱালীয়ে চুটি কাপোৰ পিন্ধাৰ কাৰণে ৰেপ হয়, তে হয়, ৰাতি ঘূৰিব নালাগে। সেই 2 বছৰীয়া ছোৱালীজনী, তাই কি চুটি কাপোৰ পিন্ধিছিলে? তাই কি কাৰণে হ'ল? কিমান সুৰক্ষিত আজি আমাৰ বাইদেউ, ভণ্টি? দিনক দিনে বাঢ়ি গৈছে ৰেপৰ সংখ্যা। নিউজটো খুলিলেই এটা নহয় এটা ৰেপৰ কথা গম পাওঁৱেই, এটা নহয় এটা ৰেপৰ নিউজ পাওঁৱেই। তাৰপিছতো চব একেই। দুদিন নিউজ চাওঁ, হোৱাটছএপত ডিপি চেঞ্জ কৰোঁ, কলা কৰোঁ, মমবাতি জ্বলাওঁ, এসপ্তাহ 15 দিনৰ পিছত পাহৰি থাকোঁ, আকৌ নিজৰ কামত। কেনেকৈ হ'ব এনেকৈ? কি হৈছে কি আমাৰ? গভৰ্ণমেণ্টক গালি দিম? নহয়, এনেকৈ নহয়। সকলো কথা আমি গভৰ্ণমেণ্ট চৰকাৰক দুখ দিলে নহ'ব। আমাৰ নিজৰতো কিবা এটা কৰিবলগীয়া আছে, নহয় জানো? চাওক, আমাৰ মানসিকতা সলাব হ'ল। আমি মানুহ, দানৱটো কেতিয়াও নহয়। মানুহৰ পৰিচয় জানো আজি আমি দিছোঁ? চোৱা, ভণ্টি, বাইদেউ, তোমালোকক কৈছোঁ, নিজকে আজি পুৰুষ বুলি ক'বলৈ তোমালোকৰ আগত লাজ পাইছোঁ। তোমালোকৰ ছেফটিৰ কাৰণে, তোমালোকক সুৰক্ষা দিবলৈ আমি একেবাৰে আজি অসমৰ্থ, একোৱেই পৰা নাই। তোমালোকে তোমালোকৰ নিজৰ সুৰক্ষা নিজে ল'বলগীয়া হ'ল, নিজে ল'ব লাগিব। নোৱাৰোঁ, আমি পৰা নাই। কেনেকৈ ক'ম তোমালোকক যে তোমালোকৰ সুৰক্ষা আমি দিম? তোমাৰ দাদা, তোমাৰ হাজবেণ্ড, তোমাৰ দেউতা, মই, তোমাৰ ভাইটি, মই তোমাৰ সুৰক্ষা দিম? নোৱাৰোঁ ক'ব, পৰা নাই আমি। লাজ পাইছোঁ নিজকে, এই কথাটো ক'বলৈ লাজ পাইছোঁ আচলতে। কিন্তু কি কৰিম, উপায় নাই, নোৱাৰোঁ। সঁচা কথা ক'বই লাগিব, নোৱাৰোঁ। আপুনি চাই আছে, আপুনিও এইটো কথা মানিব লাগিব যে আপুনিও পৰা নাই। কোনোবা এখিনিত আপোনাৰ ঘৰৰ, আপুনিও স্বীকাৰ কৰিব লাগিব, কোনোবা এখিনিত আপুনিও অসমৰ্থ হৈছে, নহয় জানো? নহ'লেতো আজি এনেকুৱা কেতিয়াও নহয়। গোটেই ভাৰতবৰ্ষত কিমান ৰেপ হয় আপোনালোকে এবাৰ জানেনে? এবাৰ গুগলত চাৰ্চ কৰি চাব। প্ৰতি 20 মিনিটত এটাকৈ ৰেপ হয় বুলি ক'লেও বেয়া নহয়। এবাৰ আপোনালোকে চাৰ্চ কৰি নিজেই চাব, কিমান ৰেপ হৈ আছে। কিহৰ কাৰণে হয়? কি মানে? কিমান দিন হ'ব এনেকৈ? আৰু সকলো দুখ আমি গভৰ্ণমেণ্টৰ ওপৰত ঠেলি দিয়ে এৰি দিম, নে নিজেও কিবা এটা কৰিবলৈ চেষ্টা কৰিম? কোনে আৰম্ভ কৰিব? কেনেকৈ কৰিম? বহুত প্ৰশ্ন। সেয়ে কৈছিলোঁ, তোমালোকে নিজৰ সুৰক্ষা নিজেই ল'বলৈ হ'ল। বিভিন্ন কৌশল আছে আজিকালি, ছেল্ফ ডিফেন্সৰ কৌশলবোৰ শিকা। পঢ়াটো যেনেদৰে জৰুৰী আজিৰ দিনত, যেনেকৈ নপঢ়িলে একো নাই, তেনেকৈ ছোৱালীবিলাকৰ কাৰণে ছেল্ফ ডিফেন্স নিশিকিলেও একো নোহোৱা হৈছে। তোমালোকে নিজৰ মতে ঘূৰিব পৰা নাই, ক'ৰবাত যাব পৰা নাই, দিন হওক ৰাতি হওক, যিকোনো সময়ত স্বাধীনতা নাইকিয়া হৈ গৈছে তোমালোকৰ। ভয়,
ক'ৰবালৈ যাবলৈ ভয় যে যাম কিবা হ'ব, কিমান ভয়ত জীয়াই থাকিব মোৰ বাইদেউ ভণ্টিসকল? কিমান দিন তোমালোকে ইমান ভয়কে জীয়াই থাকিবা? আমিতো তোমালোকৰ সুৰক্ষাৰ কাৰণে একো কৰিব পৰা নাই। গতিকে নিজেই ছেল্ফ ডিফেন্স শিকা, নিজৰ সুৰক্ষা নিজেই লোৱা। আৰু তোমালোকক কৈছোঁ, দাদা, ভাইটি, খুৰা, যিয়ে নহওক লাগে আপোনালোকে শুনক। কোনোবা এজনী ছোৱালীক অকলশৰে দেখিলে তাইলৈ বেয়া কমেণ্ট পাছ কৰাতকৈ যেতিয়া আপোনালোকে তাইক কিবা এটা বেয়াকৈ ক'ব ল'ব, এবাৰ ভাবিব আপোনাৰ ঘৰটো কিন্তু তেনেকুৱা আছে। সেয়া আপোনাৰ মা হওক, বাইদেউ হওক, ভণ্টি হওক, পত্নী হওক, আপোনাৰ ঘৰতো আছে। আজি তাইক অকলে পাই আপুনি কৈছে, কিন্তু আপোনাৰ সেই পত্নী বা আপোনাৰ মা হওক, আপোনাৰ বাইদেউ হওক, তাইও যেতিয়া অকলে এদিন যাব, তাইকো কোনোবাই তেনেকেই ক'ব। এবাৰ ভাবক, এবাৰ নিজৰ মানসিকতা সলাওক। সকলোকে নিজৰ বুলি ভাবিবলৈ লওক। দেখিব নিজেই সকলোবোৰ কমি আহিছে, সকলোবোৰ ভাল হৈ আহিছে। এবাৰ কোনোবা এজনী যদি নাৰীক যদি কোনোবাই ডিষ্টাৰ্ব দি থাকে, বেয়া কমেণ্ট পাছ কৰি থাকে, তাত আপুনি চাই নাথাকিব। আপুনি চাই থাকে কিয়? এটা কথা সদায় মনত ৰাখিব, সেই বেয়া কমেণ্ট পাছ কৰি থকাকেইটা যিমান দোষী, আপুনি চাই থকাজনো কিন্তু সমানেই দোষী। আপুনি নিজে অকলে গৈ সেই 5টা ল'ৰাৰ লগত একো কৰিব পৰা নাই। 100 ডায়েল কৰক। ওচৰত আৰু মানুহ আছে, মানুহক কওক, প্ৰশাসনক জনাওক। তেওঁলোকে কৰিব নহয় হেল্প। আপুনি অকলে গৈ তেওঁক হেল্প কৰিব নোৱাৰে, মানি লৈছোঁ। 5টা ল'ৰাৰ লগত আপুনি অকলে যুঁজিব নোৱাৰে, আপুনি হেল্প কৰিব নোৱাৰে। আপোনাৰ ওচৰত এটা স্মাৰ্টফোন নহ'লেও আপোনাৰ ওচৰত এটা ফোন থাকে। আজিকালি চবৰ ওচৰত ফোন থাকে। আপুনি সেই ফোন উলিয়াওক, 100 ডায়েল কৰক, প্ৰশাসনক খবৰ দিয়ক। ওচৰৰ মানুহক কওক যে এই ছোৱালীজনী কেনেকৈ বেয়া কমেণ্ট পাছ কৰি আছে। কিবা এটাতো ছোৱালীজনীৰ হেল্প হ'ব, নহয় জানো? গতিকে সকলোলৈ এটা অনুৰোধ, আমাৰ বাই, ভণ্টি, খুৰা, খুৰী, সকলোলৈ অনুৰোধ, আৰু যাতে এনেকুৱা কাণ্ড দ্বিতীয়বাৰ নহয়। আৰু যাতে নিউজ খুলিলে আমি এই ধৰ্ষণৰ যি নিউজ পাব লগা নহয়, তাৰ কাৰণে সকলো সজাগ হওক। আৰু শেষত মোৰ গভৰ্ণমেণ্টখনলৈ এটা বিনম্ৰ অনুৰোধ, হাত জোৰ কৰি আপোনালোকক অনুৰোধ কৰিছোঁ, ছাৰ, আপোনালোকৰ ওচৰত সকলো আছে, আপোনালোকে কিবা এটা কৰক। আৰু যাতে নেক্সট টাইম মোৰ বাইদেউ ভণ্টিসকল ক'ৰবালৈ ওলাই গ'লে যাতে আনছেফ ফিল কৰিব লগা নহয়। সিহঁতি যাতে ভালদৰে গৈ ভালদৰে আহিব পাৰে, এনেকুৱা এটা ব্যৱস্থা কৰক। অতি সোনকালে কৰক। এয়া আপোনালোকৰ ওচৰত এটা অনুৰোধ। এজন ককায়েক হিচাপে, এজন পিতৃ হিচাপে, এজন ভাতৃ হিচাপে, সকলো বাই ভনীৰ হৈ এটা অনুৰোধ। আৰু কি ক'ম, ধন্যবাদ।